আপুনি জানেনে যে ভাৰতৰ আটাইতকৈ সন্মানীয় বেংক অৰ্থাৎ RBIত এজন এছিষ্টেণ্টৰ মাহিলী দৰমহা এতিয়া প্ৰায় ৫৯,০০০ টকা। হয়, আপুনি ঠিকেই শুনিছে। ২০২৬ বৰ্ষৰ RBI এছিষ্টেণ্ট নিযুক্তিৰ অফিচিয়েল বিজ্ঞাপন মুকলি হৈছে। যদি আপুনি গুৱাহাটীৰ পাণবজাৰত থকা RBI অফিচত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে, তেন্তে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। আজি আমি অৰ্হতাৰ পৰা আৰম্ভ কৰি চিলেবাছলৈকে সকলো আলোচনা কৰিম। প্ৰথমতে আহোঁ পদৰ সংখ্যাৰ ওপৰত। সমগ্ৰ ভাৰতত ৬৫০টা পদ আছে, যাৰ ভিতৰত গুৱাহাটী চাৰ্কুলৰ বাবে আছে ৩৬টা পদ। মনত ৰাখিব, ইয়াৰ দৰমহাৰ স্কেল ২৩,১৯০ৰ পৰা আৰম্ভ হৈ ৫৮,৫১৪ লৈকে যায়। ইয়াৰ উপৰিও আপুনি চৰকাৰী আৱাস, চিকিৎসাৰ সুবিধা আৰু অন্যান্য বহুতো বোনাছ লাভ কৰিব। যোগ্যতা কি লাগিব? আপুনি যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিভাগত স্নাতক হ'ব লাগিব আৰু অন্ততঃ ৫০% নম্বৰ থাকিব লাগিব। SC, ST, PWDৰ বাবে পাছ কৰিলেই হ'ব। বয়স হ'ব ২০ৰ পৰা ২৮ বছৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, যিহেতু আপুনি গুৱাহাটীৰ বাবে আবেদন কৰিব, গতিকে আপুনি অসমীয়া ভাষা পঢ়িব, লিখিব আৰু ক'ব জানিব লাগিব। ইয়াৰ বাবে এটা লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট LPT লোৱা হয়। পৰীক্ষা দুটা পৰ্যায়ত হ'ব। প্ৰিলিমছত ৩টা বিষয় থাকিব, ইংৰাজী ৩০ নম্বৰৰ, অংক ৩৫ নম্বৰৰ আৰু ৰিজনিং ৩৫ নম্বৰৰ। ইয়াৰ বাবে এঘণ্টা সময় পাব। মেইনছত থাকিব, ইয়াত 5টা বিষয় থাকিব, ৰিজনিং, ইংৰাজী, অংক, জেনেৰেল এৱেৰনেছ আৰু কম্পিউটাৰ নলেজ। প্ৰতিটো ভুল উত্তৰৰ বাবে নম্বৰ কটা যাব, গতিকে সাৱধান হ'ব। আবেদন কৰিবলৈ RBI অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰে। আবেদনৰ শেষ তাৰিখ হৈছে ৮ মাৰ্চ ২০২৬। মনত ৰাখিব, আবেদন কৰোঁতে এটা হেণ্ডৰিটেন ডিক্লেৰেশ্যন আপলোড কৰিব লাগিব। বন্ধুসকল, এইটো এটা সুৱৰ্ণ সুযোগ। হাতত সময় অতি কম, গতিকে আজিয়ে প্ৰস্তুতি আৰম্ভ কৰক। আৰু যদি কিবা অসুবিধা পায় তেন্তে তলত কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।